নমস্কাৰ জুনিয়ৰ ষ্টাৰ MS ইউটিউব চেনেলৰ সমূহ দৰ্শকবৃন্দলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আজি মই চাবলৈ গৈ আছো এখন বিখ্যাত থান। এইখন থানত বোলে ভক্তি ভাৱেৰে প্ৰাৰ্থনা কৰিলে মনৰ কামনা পূৰ্ণ হয়। এতিয়া মই মথাউৰিৰ ওপৰেৰে যাইছো। হোৱা হৈছে এটা বহুত দীঘল নদী। চাওক আপোনালোকে এতিয়া মানে মই আহি পালো এখন দলং। চাওক আপোনালোকে মানে বানপানীয়ে একেবাৰে দলংখন বেকা কৰি দিছে আৰু মই অকণমান চাই আছো দলংখনৰ পৰিৱেশ কেনেকুৱা হৈছে। তলত এটা নদী আছে। চাওক এয়া কি সুন্দৰ। কিন্তু ইয়াত মানে যেতিয়া ধুমুহা বতাহ আহিছিল এইবিলাক মানে ভাঙি পেলাইছিল। সেইবিলাক পাৰ ভাঙি পেলাইছে। দলংবোৰ একেবাৰে অৱস্থা নোহোৱা কৰি দিছে। একেবাৰে অৱস্থা নোহোৱা কৰি দিছে। চাওক না দলংখন কিমান বেকা কৰি দিছে। বানপানীয়ে বোলো দলংখনটো চালোঁ। এতিয়া বলক আৰু কিমাননো দলংখন চাই থাকিম। আমি এতিয়া থানলৈকে যাওঁ। আহক আপোনালোকেও আমাৰ পিছে পিছে। এতিয়া মানে আমি যাই আছোঁ। এইবিলাক গছ ইয়াত মানে বহুত গছ আছে। আপোনালোকক দেখুৱাবলৈ কি ক'ম। আৰু আহি আহি আমি পালোঁ থান। এয়া থান ৰ'ব দেখুৱাই দি আছোঁ ৰ'ব। এয়া পালোঁ আমনি ৰাজহুৱা বাবাৰ থান। এয়া চাওক। আৰু এতিয়া মই আহি পালোঁ বাবাৰ থান। আহক আহক এতিয়া আমি ভিতৰলৈ যাওঁ। এয়া চাওকচোন মই মানে ভিতৰলৈ সোমাই গ'লোঁ। আপোনালোকক স্বাগতমো জনালোঁ আমাৰ বাবাৰ থানলৈ। এইখন চাওক না কি ডাঙৰ গছ। ইমান ডাঙৰ গছ মানে। আৰু ইয়াত এটা কথা হৈছে কি জানেনে নাই, ইয়াত ঠানিৰ পৰা শিপা হয় আৰু শিপাৰ পৰাহে গছ হয়। আহকচোন মোৰ পিছে পিছে আহি থাকক। আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ শিপাৰ পৰা গছ হয়। এইডাল চাওক। এইডাল কিন্তু গছ নহয়, এইডাল ঠানিহে হয়। আৰু এইটো এটা মন্দিৰ হয়। লকডাউন কাৰণে তলা মৰা আছে, সেইবাবে হয়তো আপোনালোকক দেখুৱাব নোৱাৰোঁ। এইডালে হৈছে সেইডাল গছ যিটো গছৰ পৰা ঠানি যাই 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 বহুত ডাঙৰ হৈ গৈছে। এয়া চাওক ৰ'ব দেখুৱাই দি আছোঁ। এয়া পুৰা একেবাৰে জোন লগোৱা আছে। এইবিলাক গছ নহয় কিন্তু এইবিলাক ঠানিয়ে। বহুত বিখ্যাত গছ। এই গছডালত এটা সৰুকৈ মন্দিৰ আছে। আপোনালোকক দেখুৱাই দিম। এইটো চাওক গছডালৰ মানে সন্মুখতে এটা সৰুকৈ মন্দিৰ আছে। এইডাল গছ বহুত ডাঙৰ গছ। বহুত মানে একদমে বহুত ডাঙৰ গছ এইডাল। আৰু এইটো হৈছে বাবাৰ থানৰ ৰাজহুৱা ঘাট। ইয়াত মানে চিৰি আছে, তলত নামিবও পাৰি। ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে মই আপোনালোকৰ ওচৰত দুখিত। আপোনালোকে মোক নিজৰ বুলি ক্ষমা কৰি দিব। ইয়াত আমি এবাৰ পিকনিক খাব আহিছিলোঁ। আহি বৰ ভাল লাগিছিল। আপোনালোকৰো যদি মন যায় আহিব, বহুত ভাল লাগে। আহিবচোন কেতিয়াবা। সৌখন চাওক বাবাৰ থান, ৰাজহুৱা বাবাৰ থান। চাওক আপোনালোকে। আৰু এইফালে আছে আমাৰ ৰাজহুৱা ঘাট, বাবাৰ থানৰ ৰাজহুৱা ঘাট। ইয়াত আমি আহিছিলোঁ দুবাৰমান। এইখন শংকৰদেৱৰ আছিলে হ'বলা। আৰু এতিয়া আমি যাওঁ। মই বাইকত উঠিম আৰু উঠিলোঁ এতিয়া। বলক এতিয়া আপোনালোকে আমাৰ ঘৰলৈকে। বাই বাই বাবাৰ থান। আকৌ আহিম। বাবাৰ থানে আকৌ বেয়া পাব নহয় মাত নিদিলে। এইটো
চাওকচোন কি দীঘল নদী চাই থাকিব কিন্তু দীঘল মানে বহুত দীঘল এই আপোনালোকক যে দেখুৱাই দিছিলোঁ এইখন দলং চাওকচোন চাওক কেনে বেকা হৈ গৈছে এয়া মই আহিলোৱে নহয় আৰু এইটো ৰাস্তাত কি জানে ইমান ঠেকেচা নহয় আৰু অকোৱা পকোৱা ৰাস্তা অকণমান আলিৰ দৰে সেইবাবে বহুত ঠেকচা আহি দেখক আপোনালোকক দেখুৱাই দি আছোঁ আৰু এইটো আমনিৰ ৰাস্তা চাওক ইয়াত বৰশী বাবও পৰা হৈ গৈছে মাছো আহিছে ইয়াত চাওকচোন কেনে ৰাস্তা এইবিলাক বহুত ঠেকেচাহে আৰু অৱশেষত পালোঁ আমি মানে আজি আমি আলহী খাব আহিছিলোঁ সেইবাবে এইটো মোৰ ঘৰ নহয় এইটো মানে আলহী খোৱা মানুহৰ তেনেহ'লে আজিলৈ এৰিছোঁ বাই